হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ চবৰে ভালেই আছে। আজি ৰাতিপুৱাই শুই উঠি পঁইতা ভাত খালোঁ, কেনেকৈ খালোঁ সৰুকৈ ভিডিঅ' এটা বনালোঁ, আপোনালোকে চাব দেই। কেৰাহীত মিঠাতেল অলপ দি ল'লোঁ। তেলটো পকিছে আৰু পকিবলৈ দিছোঁ অলপ। পিঁয়াজ দি দিলোঁ। ইয়াৰ লগত অলপ মছলা অলপো দি দিলোঁ। এতিয়া আলুখিনি দি দিওঁ। লগতে হালধি অলপ দি দিলোঁ। বনাব কৰিব নাজানো। এতিয়া ভাজিখন হৈ গ'ল বাৰু। ভাতৰ চৌ এইফালে কাটি থৈছোঁ। ভাতৰ চৌ মানে পঁইতা ভাতহে আকৌ। এয়া এয়া আলু ভাজি, ৰঙালাও কালি ভাজি আছিলে, পিঁয়াজ জলকীয়া নিমখ। এয়া আমাৰ খালোঁ আৰু। চাল দি ইয়াতে তব একদম দাম নাই বহুত আছো। লৈ যাওঁ খাই ফিনিছ কৰি দিলোঁ। এয়া আজিলৈ ভিডিঅ'টো ইমানেই। আশা কৰোঁ চবেই চাই ভিডিঅ'টো ভালে পালে। মোৰ চেনেলটো প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।